নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত বেছি স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাব চেষ্টা কৰিম যে নতুনকৈ অনা কুকুৰা পোৱালি লাগিলে যি জাতৰে নহওক, লাগিলে সোণালী হওক বা লেয়াৰ হওক বা আমাৰ লোকেল কুকুৰাই হওক, কেনেকৈ প্ৰথম দিনাৰ পৰা 20 দিনলৈকে যত্ন ল'ব লাগে তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টোত শেষলৈকে চাই থাকক। এইফালে দেখিব পাৰিছে, যিহেতু আজি আমাৰ নতুনকৈ কুকুৰা পোৱালি আহিব, সেইবাবে দেউতাই এইফালে কাৰেণ্ট ফিটিং কৰি আছে আৰু এইখনে আমাৰ ফাৰ্ম দেখিব পাৰিছে। আৰু এটা কথা আপোনালোকক মই ইয়াতে জনাব বিচাৰিছোঁ যে 50টাকৈ কুকুৰা পোৱালিক আপোনালোকে 200কৈ পাৱাৰ দিব লাগিব। মানে 50টা কুকুৰা পোৱালিত আপোনালোকে 200 পাৱাৰৰ এটাকৈ বাল্ব দিব লাগিব। যদি 200 পাৱাৰৰ বাল্ব নাপায়, 50টা কুকুৰা পোৱালিক 200 পাৱাৰ মানে 100 পাৱাৰৰ দুটা দিব পাৰে। যদি 60 পাৱাৰৰ দিয়ে তেনেহ'লে 60কৈ তিনিটা দিব পাৰে। কুকুৰা পোৱালি আনিব গৈ আছোঁ দেই গাইছ। দেখিছে এইফালে পাপা আৰু মই গৈ আছোঁ কুকুৰা পোৱালি আনিবলৈ। যিহেতু 50টা কুকুৰা পোৱালি আনিম, সেইবাবে আমি বাইকতে গৈছোঁ। এইফালে কুকুৰা পোৱালি লৈ ল'লোঁ গাইছ, দেখিব পাৰিছে কি ধুনীয়াকৈ খেলি আছে। সদায় কুকুৰা পোৱালিখিনি ভালদৰে চাই আনিব দেই। ব'লক তেনেহ'লে এতিয়া কুকুৰা পোৱালিকেইটা ফাৰ্মত ট্ৰান্সফাৰ কৰি দিওঁ আৰু ভিডিঅ'টো চাই থাকক। কেনেকৈ কি কৰিব লাগে সকলো মই কৈ থাকিম। গাইছ, এইফালে কুকুৰা পোৱালিৰ কোৱালিটি আপোনালোকে চাব পাৰে। তেনেহ'লে ব'লকচোন আমি কুকুৰা পোৱালি কেনেকৈ যত্ন ল'ব লাগে, কেনেকৈ বক্সটোৰ ভিতৰত থ'ব লাগে, সকলোখিনি ডিটেইলি ভালদৰে জানো আহক। চ' বন্ধুসকল, প্ৰথম আমি মন দিব লগা টপিকটো হৈছে টাপ আৰু ব্ৰুডাৰ ছেটআপ। প্ৰথম 4টা সপ্তাহ পোৱালিবোৰ বাবে একেবাৰে গুৰুত্বপূৰ্ণ সময়। এই সময়ত তেওঁলোকে নিজৰ শৰীৰত তাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেয়া তাপ দিয়াটো অতি প্ৰয়োজনীয়। মই কোৱা ধৰণে আপোনালোকে তেওঁলোকক 200 ৱাটৰ এটা বাল্ব 50টা পোৱালিৰ প্ৰতি দিব লাগিব। ঠিক আছে, 200 বা 150 ৱাট ধৰি লওক। আপোনালোকে যদি 50টা পোৱালি থাকে তেনেহ'লে 60 ৱাটৰ 3টা বাল্ব দিব পাৰে। যিহেতু এই নৱেম্বৰ ডিচেম্বৰ সময়খিনিত বহুত ঠাণ্ডা পৰি থাকে, সেইবাবে আপোনালোকে 200 ৱাট দিব পাৰে। নহ'লে অলপ ঠাণ্ডাটো কমাৰ পিছত 100 ৱাটৰ এটা বাল্ব দিলেও হয়। ঠিক আছে। পোৱালিখিনি ফাৰ্মত ভৰোৱাৰ পৰা 7 দিনলৈকে কমচে কম ৰুমটো মানে যোনটো ব্ৰুডাৰত তেওঁলোকে আছে তাৰ টেম্পাৰেচাৰ 35 ডিগ্ৰী চেলচিয়াছ হৈ থাকিব পাৰে। তাৰপিছত 7 দিন বা 8 দিনৰ পিছত তাৰ টেম্পাৰেচাৰটো অলপ কমাব পাৰে, একো নাই বাৰু, কাৰণ তেতিয়ালৈকে পাখিটো অলপ গজিব আৰম্ভ কৰে। আৰু এটা কথা, পোৱালিৰ ওপৰত যাতে নিয়ৰ নপৰে আৰু পোৱালি যাতে ঠাণ্ডা নাপায় সেইটো ভালদৰে মন কৰিব। আৰু এটা কথা, যদি পোৱালিখিনি যদি একে জেগাতে গোটেইখিনি থূপ মাৰি থাকে তেনেহ'লে গম পাব যে পোৱালিখিনিৰ বাবে যোনটো বাল্বৰ তাপটো সেইটো অলপ কম হৈছে। যদি পোৱালিখিনি দূৰেও থাকে আৰু যদি বহুত চিঞৰে তেনেহ'লে গম পাব যে তেওঁলোকৰ কাৰণে তাপৰ মাত্ৰাটো অলপ বেছি হৈছে। তো এইকেইটা পইণ্ট মন কৰিব। তো আমি নেক্সট পইণ্টটো কি মন কৰিব লাগে সেয়া চাইছোঁ। তো আমাৰ নেক্সট পইণ্টটো হৈছে পানীৰ যতন। নতুনকৈ অনা পোৱালিক সদায় পৰিষ্কাৰ আৰু কুহুমীয়া গৰম পানী খাবলৈ দিব, সেয়া মনত থ'ব। আৰু পানীৰ সৈতে আপোনালোকে গ্লুক'জ বা ইলেক্ট্ৰলাইটছ মানে মিলাই দিব পাৰে পানীৰ লগত। ঠিক আছে। ছেকেণ্ড পইণ্টটো হ'ল আপোনালোকে পানীৰ লগত এপল চিডাৰ ভিনেগাৰ বুলি এটা বস্তু থাকে, তাৰ মানে 2 বা 3 টোপাল দি দিব পাৰে। সেই এপল চিডাৰ ভিনেগাৰ আপোনালোকৰ পোৱালিখিনিৰ যোনটো যোনটো ইমিউনিটি ছিষ্টেম থাকে সেইটো মানে আপোনালোকৰ ষ্ট্ৰং বনায়। আৰু প্ৰতিদিনে আপোনালোকে 2 বা 3 টাইম পানী চেঞ্জ কৰিবই, সেইটো সদায় মনত থ'ব। এতিয়া নেক্সট আহিলে তেওঁলোকৰ প্ৰপাৰ ফিড আৰু নিউট্ৰিশ্যনৰ ওপৰত। নতুনকৈ অনা পোৱালিক আপোনালোকে যোনটো দানাৰ ষ্টাৰ্টাৰ থাকে সেইটো দিব পাৰে, নাইবা যদি লোকেল কুকুৰা হয় তেনেহ'লে খুন্দু চাউল বা চয়াবিনৰ যোনটো গুড়িটো থাকে সেইটো দিব পাৰে। চয়াবিনৰ গুড়িটো আপোনালোকৰ 90% আপোনালোকৰ যোনটো কুকুৰাৰ দানা থাকে, যোনটো মানে ব্ৰইলাৰ কুকুৰাক বা কুকুৰাক দিয়া হয়, সেই দানাটোৰ দৰে কাম কৰে। কাৰণ চয়াবিনত বহুত পৰিমাণে প্ৰ'টিন আৰু নিউট্ৰিয়েণ্টছ থাকে। নাইবা আপোনালোকে চয়াবিনৰ যোনটো গুড়ি মানে একেবাৰে পাউডাৰ গুড়িটো নহয়, যোনটো দানাৰ দৰে মানে টুকুৰা যোনটো শেষত থাকি যায়, বা আপোনালোকে নিজে খুন্দিও কৰি ল'ব পাৰে, সেনেকুৱা গুড়ি আৰু ব্ৰইলাৰ দানা যদি আপোনালোকে মিক্স কৰি খুৱায় তেনেহ'লে কি হ'ব, আপোনালোকৰ দানা খৰচটো আপোনালোকৰ অলপ কম পৰিব। আৰু তলত যোনটো পোৱালিৰ তলৰ যোনটো ফ্ল'ৰটোত আপোনালোকে কি ব্যৱহাৰ কৰিব পাৰে মই কৈ দিছোঁ। ফ্ল'ৰটো আপোনালোকে যোনটো ধানৰ পতানটো থাকে, যোনটো ধানৰ গুড়িটো নহয়, যোনটো ধানৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। যোনটো আপোনালোকৰ কাঠৰ ভুচিটো ব্যৱহাৰ কৰিব পাৰে, নাইবা খেৰ সৰুকৈ কাটি ব্যৱহাৰ কৰিব পাৰে, তলত দিব পাৰে। সেইখিনি দি পিনে তাৰ ওপৰত আপোনালোকে ভিডিঅ'ত দেখা ধৰণে নিউজ পেপাৰ পাৰি দিব। আৰু নিউজ পেপাৰখন তিতি যোৱাৰ লগে লগে আপোনালোকে নিউজ পেপাৰখন কিন্তু চেঞ্জ কৰিবলৈ নাপাহৰিব। ঠিক আছে। এতিয়া ভেকচিনেশ্যননো কি দিব লাগিব সেইটো জানি লওঁ আপোনালোকে। প্ৰথম 7 দিনত আপোনালোকে যোনটো ৰাণীখেত সেইটো দিব লাগিব।
ঠিক আছে। তাৰপিছত 14 দিনত আপোনালোকে গামবৰো বুলি এটা ভেকচিন থাকে, সেইটো দিব লাগিব। আৰু 21 ডেইজ হৈ যোৱাৰ লগে লগে আপোনালোকে যোনটো ৰাণীখেত ND যোনটো, সেইটো আকৌ এবাৰ দিব লাগিব। ঠিক আছে। নাইবা আপোনালোকে য'ৰ পৰা ভেকচিন আনে সেই দোকানখনত আপোনালোকৰ কুকুৰাক দিবলগীয়া ভেকচিনৰ সম্পূৰ্ণ চাৰ্টখন চাই ল'ব পাৰে বা সুধি ল'ব পাৰে যে কি ভেকচিন কেনেকৈ দিব লাগিব। তেওঁলোকে আপোনালোকক সম্পূৰ্ণকৈ জনাই দিব আৰু আপোনালোকে তেওঁলোকৰ মতে দি যাব পাৰে ভেকচিন। 15-20 দিনৰ পাছত পোৱালীবিলাকক প্ৰতিদিনে 15 বা 30 মিনিট সময় সূৰ্যৰ পোহৰত উলিয়াই দিব। ইয়ে পোৱালিখিনিৰ শৰীৰত ভিটামিন D দিব, যিয়ে পোৱালিখিনিৰ হাড় মজবুত কৰিব। কিন্তু এটা কথা মন কৰিব, যাতে সেই জেগাডোখৰ সম্পূৰ্ণৰূপে সুৰক্ষিত হয়, তাত যাতে কুকুৰ মেকুৰী এইবোৰ আহিব নোৱাৰে। এতিয়া মই ক'ব লৈছোঁ, কোনো ধৰণৰ মেডিচিন নিদিয়াকৈ ঘৰুৱা পদ্ধতিৰে কেনেকৈ কুকুৰাখিনিক বেমাৰৰ পৰা বচাই ৰাখিব পাৰে। আপোনালোকে কি কৰিব পাৰে, ৰচুনৰ ৰস বা হালধি পাউডাৰ সপ্তাহত এটা দিন পোৱালিখিনিক দিব। তাৰপাছত গৰম দিনত আপোনালোকে কি কৰিব, নিমখ যোগ গুড়ৰ পানী দিয়ক পোৱালিখিনিক। ঠিক আছে। আৰু কি কৰিব পাৰে, আপোনালোকে নিমপাতৰ গুড়ি দিলে প্ৰাকৃতিকভাৱে ৰোগৰ পৰা তেওঁলোকে সুৰক্ষিত থাকে। এইকেইটা কথা মন কৰিব। প্ৰতিদিনে পোৱালিবোৰক ভালদৰে নিৰীক্ষণ কৰিব। যদি কোনোবাৰ পোৱালীয়ে খাব মন নকৰে বা বাকীবোৰ পোৱালীকৈ অলপ বেলেগ ধৰণে আচৰণ কৰে, তেনেহ'লে তাক অলপ বেলেগকৈ থ'ব আৰু তাক ভালদৰে নিৰীক্ষণ কৰি চিকিৎসকক দেখাব পাৰে। গতিকে বন্ধুসকল, এয়াই আছিল কুকুৰা পোৱালিৰ যতন লোৱা মুখ্য নিয়মসমূহ। এইবোৰ নিয়ম মানিলে আপোনালোকৰ পোৱালিবোৰ তাজা, স্বাস্থ্যৱান আৰু শক্তিশালী হ'ব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।